নমস্কাৰ, মোৰ পেজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া আমাৰ ভতিজা ল'ৰাটো অন্নপ্ৰসন আছিলে। আমি গৈছিলোঁ আৰু আপোনালোকলৈ অকণমান ভিডিঅ' কৰি আনিলোঁ। সকলো ঠাইতে নিয়মবোৰ বেলেগ বেলেগ যদিও আমাৰ সেইফালে ল'ৰাটোক বাচ্চাটোক বহাই লৈ এখন ধুনীয়াকৈ ডলাত সজাই দিয়ে, ধান দিছে, তাৰপিছত আপোনাৰ কিতাপ কলম আৰু পইচা দিছে, সোণৰ বস্তু দিছে। চাই সি কোনটো বস্তু আগতে হাতখন দিয়ে, তেতিয়া মানুহে অনুমান কৰে যে তাৰ কোনটো বস্তু লৈ বেছি লাভ হ'ব। সি কিন্তু প্ৰথমতে সেই ধানৰ গোচাটোৱে হাতত তুলি লৈছিল। বাৰু যি কি নহওক, আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তাক ভাল মানুহ হ'বলৈ। আমাৰ সিফালে মোমাইকে প্ৰথমতে ভাত মুখত দিয়া ৰীতি আছে। এয়া মোমাইকে তাক ভাত মুখত দিছে। সি বৰ ধুনীয়াকৈ আছে, মোমাইকৰ মুখলৈ চাই আছে, আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছতে তাৰ হয়তো মুখত জ্বলা লাগিলে নেকি, দেউতাকে ভাত মুখত দিয়াৰ লগে লগে খুব কান্দিছিলে। এয়া দেউতাকৰ কোলাত আছে, সি ইমানেই কান্দিছিলে, সঁচাকৈ বৰ বেয়া লাগিছিলে ল'ৰাটোলৈ। তাৰপিছত সি মনে মনে থাকিলে। এনেকৈ সকলোৱে অকণমান নিয়ম কৰি তাক আশীৰ্বাদ দিলে। আশা কৰিছোঁ আপোনালোক সকলোৱেও তাক আশীৰ্বাদ দিব ভাল মানুহ হ'বলৈ। শেষতে এয়া আইতাকে দিলে। সকলোৱে দিয়াটো ভিডিঅ' কৰিবলৈ নহ'ল, যি অকণ পাৰিলোঁ তাকে কৰি আনিলোঁ আৰু আপোনালোকলৈও আগবঢ়াই দিলোঁ। মোৰ পেজটো ফ'ল' কৰি আৰু চেনেলটো লাইক কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।